हेलो बंधुসকল মোৰ এই নতুন আহমেদ মিডিয়া ইউটিউব চেনেলত মই সকলোকে স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম কালিৰ পৰা বহুতে ভিডিঅ' বনাইছে যে এই ভাইটি মিউজিক কোম্পানীটো ডিলিট হৈ গ'ল নেকি ইউটিউবৰ পৰা বা কোনোবাই হ্যাক কৰিল নেকি আসলতে কি হৈছিল এইটো আমি মুস্তাফিজুৰ দাৰ মুখৰ পৰা শুনিম ইতিমধ্যে ভিডিঅ' আপলোড দিছে মুস্তাফিজুৰ দাই তে শুনি লওক গুড মৰ্নিং সকলো বন্ধুলৈ আৰু কথাটো হ'ল কি একচুৱেলি কিছুমানে বহু ভিডিঅ' বনাইছে যে ভাইটি মিউজিক কোম্পানী বেন হৈছে ডিলিট হৈছে হেক হৈছে এয়া একো কথা নহয় ভাইটি মিউজিক কোম্পানী আমি আমাৰ ফালৰ পৰা হাইড কৰি থৈছোঁ কিবা বিশেষ কাৰণত একচুৱেলি আমি টি চিৰিজৰ গান ইউজ কৰিছিলোঁ টি চিৰিজে আমাৰ কেইবাটাও ভিডিঅ' ব্লক কৰিছিলে ব্লক কৰাৰ পিছত আমি গোটেইকেইটা ভিডিঅ' আমাৰ তাৰে পৰা ডিলিট কৰিব লগা অৱস্থা হ'ল আৰু তাৰপিছত আমি ফাইনেলি চেনেলটো হাইড কৰি কিছুদিনৰ কাৰণে এতিয়া আমি নিজৰ কণ্টেণ্ট বনাই আছোঁ নিজৰ অৰিজিনেল ছং আমি ৰেডি কৰাই আছোঁ যেতিয়া নিজৰ অৰিজিনেল ছং ৰেডি কৰাম তেতিয়া আকৌ ভাইটি মিউজিক কোম্পানী আমি কি কৰাম হাইটটো এৰাই পেলাই তাতে আমি ভিডিঅ' আপলোড কৰিম তো ফ্ৰেণ্ডসকল আপোনালোকে শুনিলে ভাইটি মিউজিক কোম্পানীৰ একো হোৱা নাই মুস্তাফিজুৰ দাৰ মুখৰ পৰা শুনিলে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে মুস্তাফিজুৰ দাৰক মানে সেইটো আমি শুনো আচলতে গুগল বা ইউটিউব চেনেল কোনোবাই হ্যাক কৰিব পাৰে নেকি সেই সন্দৰ্ভত মুস্তাফিজুৰ দাৰ দুই এষাৰ হয় ইউটিউব বা গুগলক কোনেও হ্যাক কৰিব নোৱাৰে কোনোদিনো সেইটো আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে যে ইউটিউব বা গুগলে এতিয়া আমি শুনা পালোঁ ইউটিউব বা গুগল চেনেল কোনেও হ্যাক কৰিব নোৱাৰে সেয়া আমি ভাইটি মিউজিক কোম্পানীৰ অনাৰ মালিক মুস্তাফিজুৰ দাৰ মুখৰ পৰা শুনা পালোঁ তো আজিলৈকে ইমানতে এৰিছোঁ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব কমেণ্ট কৰি জনাব আৰু পৰৱৰ্তী ভিডিঅ' চোৱাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ টাটা বাই বাই